Hello everyone, welcome back to my channel. Aine's World. আজি আকৌ এটি নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিলোঁ। গতিকে চাই থাকিব। আজি ব্লগটোৰ আৰম্ভণিতে মই আহিছোঁ বজাৰ। এতিয়া প্ৰায় 8টা বাজি গৈছে। আমাৰ ওলাওঁতে অলপ দেৰি হ'ল। কাজিন আহিছিলে ফুৰিবলৈ ঘৰলৈ। গতিকে এতিয়া বজাৰলৈ গৈ আছোঁ। বাকীখিনি দেখুৱাই থাকিম, চাই থাকিব। এতিয়া আমি ফাৰ্ষ্ট সোমাম এলগোপাল ন? এতিয়া এলগোপালত সোমাম। কিছুমান ঘৰৰ বজাৰ আছে আৰু মায়াৰ খোৱা বস্তু বজাৰ কৰিবলগীয়া আছে। মোৰ মেইন কনফিউজনটো হয় এলগোপালত আহিলে বিস্কুটবিলাকৰ ওপৰত, মানে কি বিস্কুট লওঁ। মেৰী বিস্কুটটো ল'বই লাগে মা দেউতাহঁতৰ কাৰণে, আৰু মই মানে এইবোৰ পেকেটিং বিস্কুটবোৰ সিমান এটা ভাল নাপাওঁ। মই বেছিকৈ বেকাৰী বিস্কুট লওঁ। ষ্টিল ল'লোঁ 2 পেকেটমান, আৰু চিটি অভেনৰ পৰা কিবাকিবি ল'লোঁ খোৱা বস্তু। আৰু এতিয়া আমি আহিলোঁ মাংস ল'বলৈ। বজাৰৰ পৰা আহি পালোঁ, আৰু আহি পাই মই সোমালোঁ কিটচেনত। আৰু আজি ভাবিছোঁ কিবা এটা স্পেচিয়েল ৰেচিপি বনাই খাওঁ। ভালেখিনি দিন হ'ল একো তেনেকৈ স্পেচিয়েল বনাই খোৱা নাই। আৰু এখেতেও ক'লে যে আজি কিবা এটা খাওঁ দিয়া, তেওঁ মোক অলপ চলপ হেল্প কৰিব। আৰু এতিয়া মই আয়োজনত লাগি গৈছোঁ। এখেতক কৈছিলোঁ যে মানে চিকেনৰ পিচকেইটা অলপ ডাঙৰকৈ আনিবৰ কাৰণে, আৰু তেওঁ আনিলে বাকীবোৰ। এতিয়া লাজতে চব কাটি কাটি সৰু কৰিলে, বাট এইটো মানে কাটিব পাৰা নাই। এইটো ভিডিঅ'ত হয়তো কিমান ডাঙৰ দেখিছে নাজানো, কিন্তু ইমান ডাঙৰ কৰি কাটি আনিছে। এইটো মানে এজনে পিচ খালে মানে যথেষ্ট আৰু, দেখিছেনে? আচলতে আজি বনাব লৈছোঁ চিকেন বিৰিয়ানী। একদম ইজি চিম্পল ৰেচিপি এটা চিকেন বিৰিয়ানী। সেইকাৰণে মই কৈছিলোঁ পিচকেইটা অলপ ডাঙৰ আনিবৰ কাৰণে, কিন্তু তেখেতে অলপ বেছি ডাঙৰ লৈ আহিলে। এতিয়া মই ফ্ৰাই পেন বহাই দিলোঁ, তেল দিলোঁ। এইখিনি পিঁয়াজ আৰু এইখিনি আদা নহৰু পেষ্ট বনাই লৈছোঁ। আৰু এইটো লৈছোঁ মই দৈ, আৰু এইটো লৈছোঁ বিৰিয়ানী মছলা, আৰু এই 2টা বিলাহী। তেলত ফাৰ্ষ্ট পিঁয়াজখিনি দিলোঁ, আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজিম মিডিয়াম ফ্লেমত। অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াতে আদা নহৰু পেষ্টটো দি দিম। এতিয়া আদা আৰু নহৰু পেষ্টখিনি দিলোঁ আৰু ভালকৈ লৰাই ল'লোঁ। বিৰিয়ানী বনোৱাটো মানে এনেই মোৰ খুব লেণ্ডি লাগে প্ৰচেছটো, মানে বহুত দীঘলীয়া নিচিনা লাগে। গতিকে কিন্তু আজি কিবা এটা মানে অলপ বেলেগকৈ বনাই খাব ইচ্ছা গ'ল, আৰু চাওঁচোন এনেকৈ ইজিকৈ বনালে কেনেকুৱা হয় খাবলৈ। মই তেনেকৈ একদম চিম্পলকৈ বনাম, আৰু টেষ্টটো কেনেকুৱা হয় মই শেষত ক'ম আপোনালোকক কেনেকুৱা লাগে, তেতিয়া আপোনালোকেও ট্ৰাই কৰিব পাৰিব। পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি ফ্ৰাই হোৱাৰ লগে লগে মই ইয়াত চিকেনখিনি দি দিলোঁ। আৰু ইয়াত এতিয়া মই দিলোঁ বিৰিয়ানী মছলা। এতিয়া গোটেইখিনি ভালদৰে ফ্ৰাই কৰিম। এতিয়া এইখিনি দেখিবলৈ য়ামি লাগিছে নহয়নে? কিন্তু ইয়াত এতিয়ালৈকে মই নিমখ আৰু হালধি একোৱেই দিয়া নাই, কাৰণ বিৰিয়ানী মছলাটোত নিমখটো এড থাকে। ইয়াত বিলাহীখিনি দি দিলোঁ। বিৰিয়ানী খোৱাতকৈ ভাত আৰু মাংস ভাজিয়ে খাই দিলে বেছি ভাল লাগিব নেকি? নাই, আজি প্লেন কৰিছোঁ চিম্পল চিকেন বিৰিয়ানী ৰেচিপি। গতিকে আজি মানে এইটো খুৱাইহে এৰিম। আৰু অকণমান লাল মিৰ্চ দিম। এইটো মানে অন হাজবেণ্ডছ ডিমাণ্ড, তেওঁক মানে কালাৰ লাগে। হ'ব। বিৰিয়ানী হাইদৰাবাদ বিৰিয়ানী খাই ভাল পাওঁ না। এখেতে আগতে হায়দৰাবাদত থাকি অহাটো, সেইকাৰণে মানে খুব কৈ থাকে হায়দৰাবাদ বিৰিয়ানী খাই ভাল পায়। বাট আজিলৈকে মোক নাই খোৱা। হায়দৰাবাদ ফুৰিও আহিলোঁ, কিন্তু খাব নাপালোঁ, কাৰণ তেতিয়া মোৰ গেছৰ প্ৰব্লেম আছিলে, আলচাৰ হৈছিলে, হয়নে? দবাই দবাই খোৱাৰ মানে ফলটো এইকাৰণে হৈছে ন, গলু মলু। আৰু এতিয়া চিকেনখিনি অকণমান ফ্ৰাই হোৱালৈকে মই চাউলখিনি ৰেডি কৰি লৈছোঁ। আৰু এইখিনি হৈছে বাচমতি চাউল। এইখিনি মই ৰেডি কৰি ধুই লৈছোঁ। প্ৰেছাৰ কুকাৰটো বহাই দিলোঁ ৰাইচখিনি বহুৱাবৰ কাৰণে। ফাৰ্ষ্ট মই পানীখিনি বইল কৰি লৈছোঁ। ইয়াতে দিলোঁ ইলাচি, লং আৰু দালচিনি।
অকণমান দিলোঁ জিৰা, নিমখ, চাউলখিনি দি দিলোঁ আৰু চাউলখিনি দি এতিয়া মই ভালদৰে লৰাব লাগিব অলপ। ইয়াত অলপ দিলোঁ মই তেল, কাৰণটোতো বহুতে জানেই, যাতে চাউলখিনি লাগি নধৰে, এটা এটা হৈ থাকে, সেয়েহে অলপ তেল দিলোঁ ৰিফাইন। চাউলখিনি এনেদৰে অলপ সিজাই ল'ম, কাৰণ কি হয় হুইচেলটো মাৰিলে মানে চাউলটো কেতিয়াবা বেছি লেপলেপীয়া হৈ যায়, পানীৰ হিচাপটো ঠিক নাথাকিলে। গতিকে মই এনেদৰে অলপ দেৰি থাকিলে ধুনীয়াকৈ সিজি যাব আৰু এটা এটা হৈ থাকিব। খিনি হৈ গ'ল আৰু এতিয়া মই 90% সিজাই লৈছোঁ। একেবাৰে পূৰা সিজাই ল'লে আকৌ লেপলেপীয়া হৈ যায়। আৰু ইয়াত এতিয়া দিলোঁ মই দৈ। এতিয়া গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। ইয়াত শেষত দিলোঁ কেঁচা জলকীয়া আৰু ধনিয়া আৰু দিমান ঢাকি প্ৰায় 10 মিনিটছমান ৰাখিম। চিকেনখিনি পূৰা ৰেডি হৈ গ'ল আৰু এতিয়া মই বিৰিয়ানীৰ যিটো লেয়াৰ দিব লাগে এতিয়া সেইটো দিম। ফাৰ্ষ্ট মই প্ৰেছাৰ কুকাৰটোত অকণমান ঘি দিলোঁ। ভালদৰে লৰাই ল'লোঁ। আৰু মই ইয়াত এতিয়া দিম ফাৰ্ষ্ট ভাত যিখিনি আছিলে তাৰে অলপ দি দিলোঁ, মানে 50%। ভাতখিনিৰ ওপৰত এতিয়া মই চিকেনখিনি এনেদৰে দি দিলোঁ। চিকেনখিনি ভালদৰে বহলাই দিলোঁ এনেদৰে, আৰু ইয়াৰ ওপৰত বাকী থকা ভাতখিনি দি দিলোঁ। আৰু এতিয়া মই অকণমান ঘি দিলোঁ ধুনীয়া গোন্ধৰ বাবে। গেছটো দিম আৰু ইয়াত কভাৰখন লগাম, কিন্তু মই ইয়াতে ফুল কভাৰখন লগাই নিদিওঁ, কাৰণ হুইচেল যাব নালাগে। অলপ সময় এনেদৰে মই 5 to 7 মিনিটছ ৰাখিলোঁ ল' ফ্লেমত। এয়া ৰেডি হৈ গ'ল চিকেন বিৰিয়ানী। এইখিনি গোটেইখিনি মিক্স কৰি দিম একদম তলৰ পৰা ওপৰলৈকে। তো এয়া এতিয়া মই মালে ৰেডি কৰিছোঁ। মায়ে বেছি নাখায়, জাষ্ট টেষ্ট কৰিব অকণমান, সেয়েহে পিছে চিকেন দিছোঁ। কেনেকুৱা হৈছে? কিন্তু আপুনি চোন এইখিনিমান খাইছে, মাত্ৰ এইখিনিমান, আৰু এপিছে চিকেন দিছোঁ আপোনাক। কেঁচা हुआ है दीदी? अच्छा हुआ, बढ़िया हुआ। বঢ়িয়া। हाँ আৰু এতিয়া মানে মোৰ মেইন মানুহজনে ক'ব আৰু सही मजा शाबाश। खाएंगे इसको बाद में, मजा आ गया। बढ़िया। ভাল হৈছেনে? तुम्हें खाई এতিয়া মই খাই চাওঁ কেনেকুৱা হৈছে। সঁচাকৈ বহুত টেষ্টি হৈছে। ইমান চিম্পলকৈ বনাইছোঁ, সঁচাকৈ বিৰাট টেষ্টি হৈছে। হ্যাটস অফ দীপশিখা এণ্ড মানস। আমি খাই লৈ আজৰি, আৰু এতিয়া মাইৰাও ৰেডি শুবলৈ। আজিৰ মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। আৰু যদি কাৰোবাৰ খুব সহজ পদ্ধতিৰে বিৰিয়ানী খাবলৈ মন গৈছে, তেতিয়া আপোনালোকে এই ৰেচিপিটো ফ'ল' কৰিব পাৰে। আৰু কোনোবাই যদি ট্ৰাই কৰে ঘৰত, কেনেকুৱা পালে সোৱাদ মোক জনাব। আমি কিন্তু বিৰাট সোৱাদ পালোঁ আজি খাই। ইজিকৈ বনাইছোঁ আৰু বেছি মছলাও এড কৰা নাই, জাষ্ট এটাই মছলা এড কৰিছোঁ। ষ্টিল বহুত টেষ্টি হৈছে খাবলৈ। গতিকে আপোনালোকেও ট্ৰাই কৰিব আৰু মোক জনাব। আৰু এতিয়া আমি শুব ওলাইছোঁ, মাইৰাও ৰেডি শুবলৈ। গতিকে আজিলৈ শুভৰাত্ৰি জনাইছোঁ, আৰু এটি নতুন ব্লগ লৈ অতি সোনকালে লগ পাম। তেতিয়ালৈকে ধন্যবাদ।